নিহতলৈ শোকৰ প্ৰকাশ। নিচাসক্ত ৰাতি দুখ এটা বুকুত মোহাৰি থাকোঁ আবেই, যন্ত্ৰণাগাতৰ দেশবোৰ দেখোঁ। বিষাদগ্ৰস্ত ষ্টেচনত ক'লা ভূতবোৰৰ জপিওৱা নৃত্যত ভীতিগ্ৰস্ত হওঁ। এই খবৰ দুখ মোকালিত কবিতাৰ চৰাইবোৰে কোলাহল কৰি লৈ যায় অন্য এখন ঘৰলৈ আৰু অন্য এখন পৃথিৱীলৈ। তাতো থাকে সৰু ডাঙৰ সংসাৰ, সন্তান, মা দেউতা, ঠিক সদ্যভূমিষ্ঠ বিষাদ উৎসৱ। কোনোবা দিনা নিহতসকলৰ পৰিয়াললৈ সমবেদনা জনাওঁতে যুদ্ধভূমিৰ কবিতা, গুলীবিদ্ধৰ কবিতা, বন্যাত্ৰৰ আতংকত উটি যোৱা বৃদ্ধবোৰ, পানীৰ আলৈ আথানি, বন্যহস্তীৰ আক্ৰমণত লেৰেলি যোৱা মলুৱাৰ শৰীৰ বা বৰভূমিকম্পই তচনচ কৰা চহৰবোৰ গৰকি যাওঁ কোনোবা দিনা। সেই মুমূৰ্ষু যন্ত্ৰণাই কুশলে ৰাখেনে আপোনাক? চহৰবোৰ কিয় শেষ হয় নিমিষতে? গাঁওখনিত প্লাৱনাৰ ৰং কি? বনজুয়ে কিয় বুকি ফুৰে নিৰি চৰাই গদ্যত মৰা চৰাই? কোনোবা দিনা কংক্ৰিটৰ দেৱালে পুতি দিয়া শিশুটিৰ উচুপনিত জীয়াটো ভোগাৰ দৰে হয়, ঠিক সেইদৰে। আল্লাহু আকবৰ ধ্বনিত ম্লান হোৱা চহৰখন দেখি হিংস্ৰ জন্তুৰ তেজ ৰঙা দাঁতত ৰাঙলী হওঁ। নিয়তি জীৱনৰ পাঠশালা নহয়, কিন্তু পলুৱাই নিয়ে জীৱনৰ অন্য এখন কুঁহিপাত। মৃত্যুৰ এখন খিৰিকীৰ সিপাৰে জ্বলা যন্ত্ৰণাৰ জুই, তেজ ৰঙা উকা বনজুই, বন্যহস্তীৰ চকুলোৰ বান আৰু মৃত্যুৱে ছিঙি মোহাৰি পেলোৱাৰ ফুলবোৰ মৃত্যুৰ খিৰিকীৰ সিপালে। তাহানিতে বেলিৰ চৰণত প্ৰাৰ্থনা এটা আছিল আচুৰৰ বুকুত সমবেদনা।